পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকে আজি নিশ্চয় মোৰ ভিডিঅ'টোৰ টাইটেলটো দেখিয়ে গম পাইছে যে আজি মই কিহৰ ওপৰত কথা পাতিম হয় ঠিকই ধৰিছে আপোনালোকে অহা 26 আগষ্ট দেওবাৰে ৰাখী বন্ধন সেয়ে আজি আমি কথা পাতিম ৰাখী বন্ধন বা ৰক্ষা বন্ধনৰ প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন উদযাপন কৰা হয় সেয়ে ইয়াক ৰাখী পূৰ্ণিমা বুলিও কোৱা হয় হিন্দু ধৰ্মৰ লোকসকলৰ উপৰিও শিখ ধৰ্মৰ জৈন ধৰ্মৰ লোকসকলে ৰাখী বন্ধন উদযাপন কৰে ধৰ্মীয় পৰম্পৰা অনুসৰি অতীজৰে পৰা ভাৰতবৰ্ষত ৰাখী বন্ধন উদযাপন কৰা হয় যদিও কিন্তু অসমত ইয়াৰ ইমান বহুলভাৱে প্ৰচাৰ হোৱা নাছিল বা অসমত ইমান ধুনীয়াকৈ উদযাপন কৰা নহয় যেনেকৈ ভাৰতৰ বেলেগ বেলেগ ঠাই বা আন ঠাই সমূহত উদযাপন কৰা হয় কিন্তু আজি কিছু বছৰ আগৰ পৰা অসমতো প্ৰচলিত হৈ আহিছে ৰাখী বন্ধন আৰু অসমৰ লোকসকলে খুব ধুনীয়াকৈ আনন্দ ফূৰ্তিৰ মাজেৰে ৰাখী বন্ধন উদযাপন কৰে আৰু ৰাখী বন্ধনৰ দিনটোত বাইক বা ভনীয়েকে ককাইক বা ভায়েকক হাতৰ মণি বন্ধনত এটা ৰছী বান্ধি দিয়ে আৰু তাকে কোৱা হয় ৰাখী আৰু এতিয়াতো বজাৰৰ বিভিন্ন ধৰণৰ ৰাখীৰ ডিজাইন উপলব্ধ গতিকে যাৰ যেনেকৈ মন যায় যাৰ যিটো ডিজাইনে ভাল লাগে সেই ডিজাইনটো আনি পেলাই ককাই বা ভায়েকক মৰমেৰে খুব নীতি নিয়মৰ মাজেদি মানে ৰাখী পিন্ধোৱাৰ নিয়ম আছে যে ৰাখী পিন্ধোৱাৰ সময়ত সেই নিয়মৰ মাজেৰে ৰাখী পিন্ধাই শহুৰৰ বাই ভনীয়ে ককাই ভায়েকক শহুৰৰ নহলেও তেজৰ সম্পৰ্ক নাথাকিলেও কিছুমানে যাক ভাল লাগে কিছুমান ছোৱালী কিছুমান ল'ৰাক দাদাক বা ভায়েক হিচাপে ভাল লাগে আৰু সেই হিচাপে পাতি লয় তেনেকৈ ককাইক বা ভায়েক বা দাদাক বা ভায়েক কৰি পেলাই আৰু তেনেকৈ কিছুমান ল'ৰা আৰু তেনেকৈ কিছুমান ছোৱালী ভাল লাগে বায়েক বা ভনীয়েক হিচাপে তেওঁলোকে পাতি লয় আৰু এই ৰাখী বন্ধনৰ দিনাখনে ৰাখী বান্ধি পেলাই আচলতে চিৰদিনৰ কাৰণে আপোন কৰি লয় আৰু গতিকে এই ৰাখী বন্ধনৰ ৰাখীডালৰ আঁৰতে লুকাই আছে বায়েক ভনীয়েকৰ ককাইক ভায়েকৰ প্ৰতি থকা মৰম চেনেহ ভালপোৱা তেওঁলোকৰ প্ৰতি থকা ভাতৃত্ববোধ আৰু মংগল কামনা আৰু ককাইক বা ভায়েকৰো ভনীয়েক বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি ৰাখী বন্ধনৰ দিনটোত কিন্তু সঁচাকৈ মোৰ স্কুল কলেজলৈ খুব মনত পৰে স্কুল কলেজৰ দিনত কি হয় ৰাখী বন্ধনৰ দিনাখন কিছুমান ল'ৰা পলাই ফুৰে ছোৱালীৰ পৰা আচলতে ভয় খায় যে ছোৱালীজনী আহি পেলাই হাতৰ ৰাখীডাল বান্ধি দিলেতো ভনীয়েক হৈ যাব চিৰদিনৰ কাৰণে কাৰণ তেওঁ মনে মনে সেই ছোৱালীজনীক লাইক কৰে কিন্তু ছোৱালীজনীয়ে গম নাপায় যে তেওঁ ছোৱালীজনীক লাইক কৰে বুলি এনেকুৱা প্ৰায় ক্ষেত্ৰতে হয় বহুজনৰ লগতে চাগে এনেকুৱা হৈছে যে ৰাখী বন্ধনৰ দিনাখন যিটো ল'ৰা সদায় কলেজলৈ আহে স্কুললৈ আহে সেইদিনাখন গায়ব সেইদিনাখন নাহে বা নানান ধৰণৰ বাহানা দেখুৱাব টিউচনতে হওক স্কুলতে হওক কলেজতে হওক বা ঘৰৰ ওচৰৰ ল'ৰা হ'লেও সেই ছোৱালীজনী সেইদিনাখন সেই ল'ৰাটো কেতিয়াও বিচাৰি নাপায় কাৰণ তাই ছোৱালীজনীয়ে আচলতে নাজানে তাইক যে লাইক কৰে বুলি কিন্তু ল'ৰাটোতো জানে ভাবে যদিহে আকৌ ৰাখীডাল ফটককৈ পিন্ধাই দিয়ে তেতিয়াতো জীৱনৰ কাৰণেতো ভনীয়েক হৈ গ'ল তেতিয়াতো চেছে আৰু ইনকেছ যদি পিন্ধাইও দিলে আহি পেলাই সেইদিনাখন লগ পাই পেলাই তেতিয়া মনে মনে ভাবে আৰু আৰে কি কৰিলে মোক কিয় ৰাখী পিন্ধাই দিলে এতিয়া কি হ'ব মনে মনে ভাবে আৰু তুমি যদি ৰাখী পিন্ধাই দিলে আৰু মোৰ কোনো চান্সেই নাই আৰু এতিয়া ইন ফিউচাৰ গতিকে এনেকুৱাও হয় এনেকুৱা কাহিনীবিলাক খুবেই মনত পৰে এতিয়া আমাৰ লগতো তেনেকুৱা বহুত হৈছিলে আগতে তেনেকুৱা দেখিছোঁ হোৱা গতিকে মনত পৰে ৰাখী বন্ধনৰ দিনাখন আচলতে এইবিলাক খুবেই সজীৱ স্মৃতি হৈ আহে আচলতে মনলৈ ভাল লাগে এইবিলাক এতিয়া ৰক্ষা বন্ধন বা ৰাখী বন্ধনৰ কথা পাতি আছোঁ এই ৰক্ষা বন্ধন বা ৰাখী বন্ধনৰ পৰম্পৰানো আমাৰ সমাজত কেনেকৈ প্ৰচলিত হ'ল এই বিষয়ে অলেখ কাহিনী পৌৰাণিক শাস্ত্ৰসমূহত উল্লেখ কৰা আছে ইতিহাসৰ পাত লুটিয়ালেও দেখা পোৱা যায় ৰাখী বন্ধন বা ৰক্ষা বন্ধনৰ লগত জড়িত অলেখ কাহিনী তাৰে ভিতৰতে আজি মই 3টা কাহিনী আপোনালোকৰ লগত আলোচনা কৰিম তাৰে প্ৰথম কাহিনীটো হৈছে এবাৰ দেৱৰাজ ইন্দ্ৰই খুব বেয়াকৈ অসুৰৰ লগত পৰাস্ত হ'ব লগা হ'ল আনকি তেওঁ ৰাজ্য অসুৰৰ হাতলৈ গুচি গ'ল তেওঁ যিখন ৰাজ্য আছিল অমৰাৱতী সেই ৰাজ্যখনো অসুৰে দখল কৰি ল'লে তাৰপাছত ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে ইন্দ্ৰৰ পত্নী শচী দেৱীয়ে ইন্দ্ৰৰ হাতৰ মণি বন্ধনত এডাল ৰছী বান্ধি দিছিল আৰু সেই সুৰক্ষা বন্ধনী পিন্ধাৰ পাছত যেতিয়া ইন্দ্ৰই অসুৰৰ লগত যুদ্ধ কৰিছিল সেই যুদ্ধত জয়ী হৈছিল আৰু ইন্দ্ৰৰ যিখন ৰাজ্য অসুৰৰ হাতলৈ গুচি গৈছিল সেই ৰাজ্যখন পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেইদিনাখন শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল ইন্দ্ৰৰ পত্নী শচী দেৱীয়ে তেওঁক হাতৰ মণি বন্ধনত ৰাখী পিন্ধাইছিল তাৰপাছত কালক্ৰমত লাহে লাহে বায়েক বা ভনীয়েকে ককাইক বা ভায়েকক ৰাখী পিন্ধোৱা আৰম্ভ কৰিবলৈ ল'লে এতিয়া আহোঁ 2 নম্বৰ কাহিনীটোলৈ এইটো হৈছে মহাভাৰতৰ কাহিনী এবাৰ শ্ৰীকৃষ্ণই এখন যুদ্ধত খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে আৰু তেওঁৰ হাতৰ পৰা তেজ ওলাই আহিছিল আৰু যুদ্ধৰ পৰা যেতিয়া তেওঁ ঘৰলৈ ঘূৰি আহিছিল ঘূৰি অহাৰ পথত তেওঁ পাণ্ডৱৰ পত্নী দ্ৰৌপদীক লগ পাইছিল আৰু যেতিয়া কৃষ্ণৰ হাতৰ পৰা তেজ ওলাই আছিল তেজ ওলোৱা দেখি পেলাই দ্ৰৌপদীয়ে লৰালৰিকৈ তেওঁ শাৰীৰ আঁচল ফালি পেলাই আঁচলৰ এটুকুৰা ফালি পেলাই শ্ৰীকৃষ্ণৰ হাতত বান্ধি দিছিল
আৰু তেতিয়াৰ পৰা শ্ৰীকৃষ্ণই দ্ৰৌপদীক নিজৰ ভনীয়েক হিচাপে মানি লৈছিল আৰু সেয়েহে যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল কৌৰৱৰ ৰাজসভাত তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ সেই বস্ত্ৰহৰণ হোৱাৰ পৰা লাজ নিবাৰণ কৰিছিল আৰু দ্ৰৌপদীক সুৰক্ষা দিছিল। এইটো হৈছে মহাভাৰতৰ কাহিনী। সেই যে দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণৰ হাতত শাৰীৰ আঁচলখন ফালি পেলাই বান্ধি দিছিল সেয়াও আচলতে ৰাখী বন্ধনৰ চিন বুলিয়ে ধৰা হয়। আৰু এতিয়া আহোঁ ৩ নম্বৰৰ কাহিনীটোলৈ। বুৰঞ্জীৰ পাত লুটিয়ালে দেখা পোৱা যায় ৰাখী বন্ধনৰ লগত জড়িত আলেকজেণ্ডাৰ আৰু পুৰুৰ সম্পৰ্কৰ কথা। আলেকজেণ্ডাৰে ৩২৬ খ্ৰীষ্টাব্দত বিশাল সৈন্য সামন্ত লৈ বিশাল সৈন্য বাহিনী লৈ ভাৰতবৰ্ষত আক্ৰমণ কৰিবলৈ আহিছিল। আৰু সেই সময়ত আঞ্চলিক প্ৰতাপী ৰজা পুৰুৱে ইমান উন্নত যুদ্ধ কৌশল আছিল তেওঁৰ আৰু উন্নত যুদ্ধ কৌশলৰ দ্বাৰা আলেকজেণ্ডাৰক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। আৰু সেই সময়ত আলেকজেণ্ডাৰৰ সৈন্য বাহিনী ভয়তে পিছুৱাই আহিব লগা হৈছিল আৰু তাকে দেখি আলেকজেণ্ডাৰে বিৰাট সমস্যাত পৰিছিল। আৰু সেই সময়ত আলেকজেণ্ডাৰৰ পত্নী ৰুক্সানাই গম পাইছিল ভাৰতবৰ্ষৰ ৰাখী বন্ধন উৎসৱৰ কথা আৰু ৰাখী বন্ধন উৎসৱৰ লগত জড়িত গভীৰ বিশ্বাসৰ কথা। আৰু সেয়েহে তেওঁ এদিন পুৰুৰ ওচৰলৈ গৈছিল আৰু পুৰুৰ হাতত ৰাখী পিন্ধাই তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছিল। পুৰুৱেও আলেকজেণ্ডাৰৰ পত্নীক নিজৰ ভনীয়েক হিচাপে গ্ৰহণ কৰিছিল। যিহেতু পুৰুৱে আলেকজেণ্ডাৰৰ পত্নীক ভনীয়েক হিচাপে গ্ৰহণ কৰিছিল সেই পিছত যুদ্ধত আলেকজেণ্ডাৰক শিৰচ্ছেদ কৰাৰ সুবিধা পায়ো কিন্তু তেওঁ তেনে কাম কৰা নাছিল। বাই ভনী মৰম চেনেহেৰে ভাতৃত্ববোধৰ আৰ্হিৰে সকলোৱে ৰাখী বন্ধন খুব ধুনীয়াকৈ উদযাপন কৰক। সকলোলৈকে মই ৰাখী বন্ধনৰ উল্লেখ জনাইছোঁ আৰু প্ৰতি বছৰৰ দৰে এইবাৰো ৰাখী বন্ধনৰ জৰিয়তে ভাতৃত্ববোধৰ এনাজৰীডাল আৰু টনকিয়াল হওক আৰু আমাৰ সমাজত দিনে দিনে বাঢ়ি অহা যুৱ উচ্ছৃংখলতা ৰোধ হওক তাৰে কামনা কৰিছোঁ। সকলোৱে ভালেৰে থাকক, সুখেৰে থাকক। ধন্যবাদ।